নমস্কাৰ সকলোলৈকে মাঘৰ বিহুৰ হিয়া ভৰা উলগ জনালোঁ, লগতে শুভেচ্ছা জনালোঁ। এয়া হিমাংশু ভাই, মই বিপ্লৱ দা চেৰু, আৰু লগত আছে আমাৰ টিকলা চেৰু। আমাৰ সকলোৰে ফালৰ পৰা আমাৰ সকলোৰে তৰফৰ পৰা আপোনালোকলৈ জনালোঁ মাঘৰ বিহুৰ হিয়া ভৰা শুভেচ্ছা, লগতে উলগ। যিহেতু ঘৰৰ পৰা গোটেইকেইটা আঁতৰত আছোঁ, পৰিয়ালৰ পৰা আঁতৰত থকাৰ বাবে ইয়াতে আমি তিনিটাই লগ হৈ আজি উৰুকাটো খুব ধুনীয়াকৈ পালন কৰিম। আৰু তাকে বুলি বজাৰ লগাই আছোঁ। ভাই কিবা এটা কৈ দিয়া, আজি কি হ'ব খানা আইটেম আমাৰ? গাহৰি, মাছ, লোকেল কুকুৰা, এনেকুৱা ধৰণে আয়োজনটো কৰিব লাগিব, তেনেকৈ ভাবি থৈছোঁ। বাকী আমাৰ এজন সদস্য নতুনকৈ ইনক্লুড তেওঁ কমচে কম 12টামান পেণ্ডেল আমাৰ লগত এনেকৈ থাকিবই বৰলৈ কৈ দিয়া বিহুটো কেনেকুৱা কি হ'ব। বজাৰ কৰিবলৈ গৈ আছোঁ, বজাৰত চাওঁ কি পাওঁ, সেইমতে আইটেমটো কৰিম। এনেতো আমাৰ এতিয়া দিনত আমি লোকেল খাম, চিকেন। গতিকে বজাৰলৈ গৈ আছোঁ। চাই থাকক, অকণমান বজাৰখন দেখাম। বিহু বুলি আৰু ব্লগ এটা আপলোড কৰিম আৰু বেয়া চেয়া নাপাব আপোনালোকে দেই। তাতে আমাৰ হেৰিও আছে, এইবোৰ তাতে আমাৰ মানে আজি শ্ব' আছে, তাতে আজি ছেকেণ্ড নাইট অকণমান সোনকালেও হ'ব পাৰে। সেই গতিকে ফাইনেলি চব আমাৰ বজাৰ সমাৰ কৰি হৈ গ'ল। বনাম আৰু অলপ পিছত, মানে দুটা খানা খাম, দিনৰ এটা খাম, ৰাতিও খানা খাম। খানা কি খাম, কি নাখাম সেইখিনি আপোনালোকক কৈ আছোঁ মই। মানে আজি বজাৰ কি কৰিলে আমাৰ কি খানা হ'ব। বাকী আকৌ ৰাতি উৰুকা, মানে ৰাতি খানাটো আপোনালোকক বেলেগ ধৰণে দেখাম দেই, চাই থাকক। আলু, দাইল, বিলাহী, পিঁয়াজ, যিহেতু মানুহ কম, এইটো হ'ল লোকেল মুৰ্গী, এইটো হ'ল মাছ, এইটো হ'ল গাহৰি, বাকী ইয়াতো আছে কিবা কিবি। আৰু এই ধৰণে আমাৰ দুটা গেছ। তেতিয়াহ'লে আজিলৈ এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰোঁ, আৰু নেক্সট খানা ভিডিঅ' আপোনালোকক দি থাকিম দেই, চাই থাকিব। এয়া লোকেল চিকেন, এয়া গাহৰি, এয়া মাছ। খালি অকণমান আনডিচিপ্লিন হৈ আছে, আমি মানে বস্তুখিনি চিজিল কৰিমেই। এইখিনি বাকী বজাৰ সমাৰ, আৰু এইভাগে আমি আজি উৰুকা আৰম্ভণি নে কি কৰিলোঁ? হেপী ভোগালী বিহু উৰুকা আৰম্ভণি। হিমাংশুৱে কি কৰিবি? লোকেল মুৰ্গীটো এতিয়া গাহৰিটো ৰাতি হ'ব। বিপ্লৱ দা মাছ বনাই আছে। এই ধৰণে খাব লাগিব দেই। বাকী পুনৰ কৈছোঁ সকলোলৈকে আমাৰ অসমীয়াৰ ভোগালী বিহুৰ হিয়া ভৰা উলগ জনোৱাৰ লগতে আজি উৰুকাৰ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে খুব মিলা প্ৰীতিৰে সমিল মিলে খুব ধুনীয়াকৈ এসাঁজ খাওক পৰিয়ালৰ লগত, ওচৰ চুবুৰীয়াৰ লগত। আমি যিহেতু সকলোৱে ঘৰ বাৰী আঁতৰি, নিজৰ পৰিয়াল আঁতৰি থিয়েটাৰত বৰ্তমান আছোঁ। থিয়েটাৰত আমি এইখিনিয়ে পৰিয়াল, আৰু এইখিনি আমি ঘৰ, আমাৰ ঘৰৰ সকলো সদস্য। সেইকাৰণে চবেই নিজে নিজে ধুনীয়াকৈ ধৰি লওক দিনৰ সাঁজটো এনেকৈ আয়োজন কৰিছে। আৰু ৰাতি কিন্তু থিয়েটাৰত আমাৰ বিশাল খানাৰ মানে প্ৰস্তুতি চলি আছে। খাহী আৰু মাছ ন, আজি আমাৰ মালিকৰ ফালৰ পৰা মানে খাহী আৰু মাছ দিছে। বাকী আনুষংগিক যিখিনি যোগাৰ সেইখিনি চবেই নিজে নিজে কৰি লৈছে, সেইখিনি নিদিয়ে দিয়কচোন, সেইখিনি ক'ত দিব আৰু। বাকী পুনৰবাৰ কৈছোঁ খুব ধুনীয়াকৈ সকলোৱে খাওক। আমি ঘৰৰ পৰা আঁতৰি মনটো অকণমান বেয়া লাগিলেও এনেধৰণে এতিয়া ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে সকলোৱে খাম দেই। চাই থাকিব, ধন্যবাদ।